হে ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে জেবক্স আৰু মই জ্যোতিৰ্ময় নাথ। হয়, এই মুহূৰ্তত মই আপোনালোকক এটা বস্তু দেখাই আছোঁ। এয়া মোৰ হাতত আছে এটা কণী, এটা কণী আছে আৰু এই কণীটো আজি যাব আণ্ডাৰগ্ৰাউণ্ড অৰ্থাৎ মাটিৰ তলত। আমি কেইদিনমানৰ কাৰণে পুতি থৈ দিম। তাৰপাছত আমি চাম কণীটোৰ কিবা চেঞ্জেছ আহে নে নাহে। তাৰপাছত আপোনালোকক এই কণীটো মই ফাটাইও দেখাই দিম, ভাঙি পেলাই দেখাই দিম। কিন্তু আজি নহয়, যেতিয়া আমি এই কণীটো মাটিৰ পৰা উলিয়াম। তেতিয়াহ'লে এনেকুৱা ধৰণৰ ন ভিডিঅ'বোৰ পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব লগতে লাইক কৰিবলৈ নাপাহৰিব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো ব্লগ। আৰু ইয়াতে আমি আহি গ'লোঁ। মোৰ বেক চাইডটো আপোনালোকে দেখিছে, মোৰ হাতত এখন চুৰিও আছে, লগতে এইখন হাতৰ এটা কণী আছে যিটো আপোনালোকে দেখিছিল। আৰু এই কণীটো আমি এতিয়া মাটিৰ তলত যাব, আপোনালোকক দেখুৱাই দিছোঁ। গোটেই ভিডিঅ'টো চাই থাকক। আৰু ইয়াতে আমি বহি গ'লোঁ। এতিয়া মাটিত ইয়াতে আছে আমাৰ জুমন ভাই মোক সহায় কৰি দিব খন্তেক। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই দিছোঁ, এইখন চুৰি দিয়ে কাটা আৰম্ভ কৰিছোঁ। আৰু এই কণীটো এতিয়া ইয়াতে যাব। আপোনালোকে দেখিবলৈ পাইছোঁ মোৰ হাতখন বাৰু লেতেৰা হৈ গৈছে, ন টেনশ্যন। এই মুহূৰ্তত আৰু এই কণীটো এতিয়া যাব আমাৰ মামাহঁতৰ ঘৰত। ইয়াতে হৈছে, ইয়াতে গাঁতা আছে, মামাহঁতৰ ঘৰ নহয় বাৰু। ইয়াতে এতিয়া মই ইয়াতে থৈ দিলোঁ আৰু কেমেৰাত দেখিবলৈ পাইছে, ইয়াতে মই থৈ দিলোঁ। কেমেৰা অকণমান ওচৰত আনি দিব, কেমেৰা দেখিবলৈ পায়। হয়, আৰু এতিয়া ইয়াতে দি দিয়ক, কেমেৰাত দেখিবলৈ পাব মই এইটো বস্তুটো। ইয়াতে বাই বাই টাটা। আৰু কেমেৰাটো দিয়া ইয়াতে আমি ইয়াতে এইদৰে দি দিলোঁ। আৰু এটা কিবা চিন থ'বৰ বাবে আমি কিবা এটা হেৰি কৰি আছোঁ বাৰু। আপোনালোক চাই থাকক ভিডিঅ'টো। আৰু ইয়াতে মই এইবিলাক পুতি দিম, আৰু পুতি দি আমি এই গাঁতাটো যাতে আমি দেখা পাই থাকোঁ, তাৰ কাৰণে ইয়াতে প্লিজ ডু নট টাচ বুলি এটা আমাৰ লিখি থৈ দিছোঁ। আমি এতিয়া ইয়াতে দি আছোঁ, আপোনালোকে চাই থাকক। আৰু মই আনিলোঁ ষ্টেপলাৰ আনি ল'লোঁ, লগতে প্লিজ ডু নট টাচ বুলি লিখা এখন কাগজ আনি ল'লোঁ। এখন নহয় মানে কেইখনমান আছে, মই আপোনাক এখন দেখুৱাই দিছোঁ যদিও। ইয়াতে বহুকেইখন কাগজ আছে, গোটেইকেইখন কাগজ। আৰু ইয়াতে আনিলোঁ ৰছী, যোনটো আমি জৰি বুলি কয় বৰলোকে। ইয়াতে আমি বান্ধি দিম। আৰু এতিয়া এই কাগজসমূহ মই ইয়াতে দি আছোঁ, আপোনালোকে চাওক। মাৰি দি আছোঁ। আৰু দেখুৱাই দিলোঁ আপোনালোকক সকলোবোৰ। আৰু চাই থাকিব ভিডিঅ'টো আমি কেইদিন ৰাখোঁ এতিয়া আমাৰ টোটেলি। যদি আমি গম পোৱা নাই, আমি ভাবিছোঁ কেইদিনমান ৰাখিম। কিমান দিন পাছত ৰাখিম আপোনালোকে গম পাব। ভিডিঅ'টো এতিয়া আমি পজ কৰি দিছোঁ, আৰু ভিডিঅ'টো আমি ৰিজাম কৰি দিম। কেইদিনমান পাছত আমি ৰিজাম কৰি দিম, আৰু তাৰপাছত আপোনালোকে দেখি ল'ব সকলোবোৰ। মই আপোনালোকক দেখুৱাই যাম, তাৰ বাবে ভিডিঅ'টো চাই থাকিব।
ফ্ৰেণ্ডছ আৰু আজি হৈ গৈছে প্ৰায় আজি 9 দিন হৈ গ'ল কালি একেবাৰে 8 দিন হৈ গ'ল কালি আমি এটা ৰবিবাৰে কৰিছিলোঁ আৰু কালি আছিল ৰবিবাৰ আজি সোমবাৰ অৰ্থাৎ 8 দিন একেবাৰে কমপ্লিট আজি 9 দিন আৰু আজি 9 দিন হোৱাৰ লগে লগে আমি এই বস্তুটো এতিয়া উলিয়াব লাগে ইয়াতে আছে আমাৰ এটা কণ্টেইনাৰ লৈ লৈছোঁ ইয়াতে আছে চিজাৰ যোনটো আমি আপোনালোক যেতিয়াই কৈছিলোঁ যে আমি ভাঙি পেলাই দেখাই দিম গতিকে আমি ভাঙি পেলাই আপোনালোকক দেখুৱাইছোঁ চাই লওক ভিডিঅ'টো আৰু ইয়াতে আছে আমাৰ বস্তুটো যিটো আমি প্লিজ ডু নট টাচ বুলি লিখি দিছিলোঁ আমাৰ ইয়াতে বস্তুটো আহি গৈছে কণটো বাৰু ঠিকেই আছিল এই কণটো এতিয়া আমি টুকুৰা কৰি দিম ইয়াতে আছে আমাৰ আমি কৈছোঁ ইয়াতে এটা কণ্টেইনাৰ আছে কণ্টেইনাৰটো দেখাই দিব কণ্টেইনাৰখনে ইয়াতে লৈ লৈছোঁ আমি চিজাৰ ইমান ঠাণ্ডা ন বস্তুটো একদম অ' মাই গড আৰু বস্তুটো একদম কেনেকুৱা হৈ গৈছে চাওক কালাৰটো চাওক কালাৰ চেঞ্জেছ কেনেকুৱা অলপ ভালদৰে দেখুৱাই দিব কেমেৰামেনক অনুৰোধ জনাইছোঁ ভালদৰে দেখুৱাই দিবলৈ কালাৰ চেঞ্জেছটো চাওক কেনেকুৱা ধৰণৰ চেণ্ট নাই কিন্তু চেণ্ট পাইছে নেকি চাওক চেণ্ট নাইতো অকণমান অকণমান চেণ্ট আছে এনেই আমি যদি সেই ডিমাবিলাক কণীবিলাক যদি ভাঙি দিওঁ বহুত বেয়া চেণ্ট আহে কিন্তু ইয়াতে অকণমানৰ চেণ্ট নাই এতিয়া আমি গাড্ডাটো বন্ধ কৰি দিলোঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ ন ভিডিঅ'বোৰ পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব লগতে লাইক কৰিবলৈ নাপাহৰিব